ইতিমধ্যে কৈছে যে বিশ্বজিৎ দৈমাৰী বিজিবলৈ আহিব আৰু পদত্যাগ পত্ৰখন আমি এতিয়ালৈকে পোৱা নাই যদি পদত্যাগ পত্ৰ দিছে এইটো নিশ্চয় একচেপ্ট কৰা হ'ব কাৰণ আমাৰ দলত তেনেকুৱা মানুহ উপযুক্ত এমপি হ'ব পৰা বা তেনেকৈ দায়িত্ব ল'ব পৰা ব্যক্তি যথেষ্ট আছে গতিকে সেইবিলাক আমাৰ দলৰ কোনো ইম্পেক্ট নহয় তেওঁৰ দৰে মানুহ আমাৰ বহুত আছে দলীয় কৰ্মী আছে কিন্তু কথাটো এনেকুৱা যে তেওঁ এই দলৰ প্ৰায় বহুত কেইবাৰ এমপি হ'ল এই দলৰ পৰা সমস্ত সুবিধাবিলাক লোৱাৰ পিছত এতিয়া এই দলৰ পৰা পৰিত্যাগ কৰি যোৱাটো এইটো দুৰ্ভাগ্যজনক আৰু এইটো একদম দলক বিত্তে কৰিছে টোটেলি নাপায় এনেকৈ কৰিবলৈ এইটো হ'ল খাইপাত ফলা বুলি কয় এইবিলাক একো ক্ষতি নহয় তেওঁৰ প্ৰতি দৰতটো অলপ ভাল আছিল মৰম এটা আছিল আৰু সেই মৰমটোৰ কাৰণে আমি চববিলাকে বিবেচনা কৰি উপযুক্ত মানুহ বহুতকেইজন থকাৰ পিছতো তেওঁক আমি ৰাজ্যসভালৈ পঠাই আছিলোঁ কিন্তু ৰাজ্যসভালৈ গৈ পেলাই এতিয়া এনেকুৱা মুহূৰ্তত দলৰ এইটো মুহূৰ্তত আজি নিৰ্বাচন সময় এনেকুৱা মুহূৰ্তত দল পৰিত্যাগ কৰাটো এইটো দলৰ প্ৰতি অকৃতজ্ঞতাৰ পৰিচয় কৰিছে কিবা স্বাৰ্থ আছে তেওঁলোকৰ ব্যক্তিগত নহ'লে তেনেকুৱা দলে ইমানখিনি মৰম চেনেহ সন্মান মৰ্যাদা দিয়াৰ পিছত তেওঁলোকে যে গুচি গৈছে দল ত্যাগ কৰিছে এইটো বৰ দুৰ্ভাগ্যজনক আৰু এইটো একচুৱেলি দলৰ প্ৰতি তেওঁলোকৰ যিটো অনুকম্পা থাকিব লাগে মিনিমাম অনুকম্পাও নাছিলে কিবা স্বাৰ্থ তেওঁলোকে দল কৰি আছিল দলটোক ভাল পাই কৰা বুলি আমি বিবেচনা কৰিব নোৱাৰোঁ এতিয়া BTC নিৰ্বাচনৰ তেওঁলোকৰ যি বক্তব্য তেওঁলোকৰ যিবিলাক চৰ্চা কৰিছে তেওঁলোকে আমাৰ সম্পৰ্কত যিবিলাক মানে অভিযোগ আনিছে মানে মিথ্যা অভিযোগ গতিকে সেই অভিযোগবিলাক যি ধৰণে উপস্থাপন কৰিছে গতিকে 2021 তেওঁলোকৰ লগত যে আমাৰ মিত্ৰতা থাকিব সেইটো সন্দেহত আছে আমি নিজেই তেওঁলোকৰ ফেভাৰত তেওঁলোকৰ লগত মিত্ৰতা ৰাখিব লাগে বুলি আমি ক'বৰ কাৰণে মেণ্টেলি ফিজিকেলি উই আৰ নট প্ৰিপেয়াৰ্ড টিল টুডে ND24